নমস্কাৰ সকলোৰে। আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ দেখিছেনে। ৰাতিপুৱাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। ৰাতিপুৱা যিহেতু চাহ পানী খোৱা এইখিনিৰ পৰাই আৰম্ভ কৰিছিলোঁ। এয়া ব্ৰেকফাষ্ট বনালোঁ, ৰুটি, তাৰপাছত এনেকৈয়ে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। কিন্তু বাহঁতো আছিল যে কথা বতৰা পাতি থাকোঁতে ভিডিঅ' কৰিবলৈ টাইমে নহয়গৈ আৰু এনেকৈ আৰু আজিৰ দিনটো। তাৰপৰা আবেলি সময় হ'ল, আবেলি বুলি এবাৰ পথাৰৰ ফালে ওলাই যাব। বহুত দিন হ'ল পথাৰৰ ফালে যোৱা নাই। তাকে বোলো অলপ পথাৰৰ ফালে যাওঁ। ইমান ধুনীয়া যে পৰিৱেশ, পথাৰৰ পৰিৱেশটো গ'লে মনটো বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। দেখিছেনে কাৰ মাহ চিকিলে মগু মাহ, তাকে কেইটামান চিকিলে এনেকৈ আৰু খানিকৈ খায়ো ভাল লাগে। পথাৰলৈ গৈ পিনে এনেই পথাৰৰ ফালে গ'লেও মনটো ভাল লাগিলে। তাৰপৰা আৰু ভিডিঅ' কৰা নহ'ল আৰু ৰাতি আহি দেখিছেনে ৰাতি মাংস আৰু পোলাও বনালোঁ। আজি ৰাতিটো এনেকৈয়ে চলাই দিব আৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।